ধুনীয়াকৈ এক্সপ্লেইন কৰা হৈছে। সেই গতিকে ইয়াৰ ওপৰত আমাৰ ডিমাচা জাতিসকলে বহুত দুখ প্ৰকাশ কৰি আছোঁ। আৰু ইয়াৰ লগতে তেখেতে ইমান IAS অফিচাৰ হৈ পেলাই হিষ্ট্ৰীটো ভালকৈ নজনাকৈ এইবিলাক কথা যথেমতে ক'ব নালাগিছিল। তেখেতে তেনেকৈ কোৱাটো নেক্সট জেনেৰেশ্যনত সেইটো হিষ্ট্ৰীকেইটো ফ'ল' কৰিব। তেনেকৈ ফ'ল' কৰিলেতো এইটো ক্লেছ এটা আহি যাবই নিশ্চয়। আমিওতো নামানো নহয়। আমি মিকিৰ পাহাৰ জিলাত যেতিয়া কাউন্সিল অনাৰ সময়ৰ পৰা আপোনাৰ জেই কাঠাৰ ছাৰ, আপোনাৰ ছয় টেৰাং ইহঁতক তেখেতসকলক আপোনাৰ হিষ্ট্ৰীটো ভালকৈ নুবুজাকৈ কিয় তেনেকৈ ক'ব লাগিছিল? আমাক তেনেকৈ অন্যায় কৰাটো আমি বহুতেই দুখ প্ৰকাশ কৰিছোঁ। আমি ডিমাপুৰৰ পৰা কিমান বছৰ ৰাজত্ব কৰি আহিছোঁ, কিমান ক'ত কেতিয়া কি হৈছে, দুজন ওপৰতো বক্তাই আপোনাক ধুনীয়াকৈ এক্সপ্ৰেছ কৰিছে, ধুনীয়াকৈ জনাই দিছে। সেই গতিকে মই ইমান ক'বলৈ নাযাওঁ। কিন্তু আপুনি এনেকুৱা শব্দক লৈ পেলাই কেতিয়াও আমি ডিমাচা জাতিক আমুক চনত আহিছে, তামুক চনত আহিছে বুলি কোনো ঠাইতে প্ৰকাশ কৰিব নালাগে বুলি মই আপোনাক অনুৰোধ কৰিছোঁ। লগতে আপোনাৰ এই কথা শব্দটোত মই বহুত দুখ প্ৰকাশ কৰিছোঁ। মই সদৌ ডিমাচা মহিলা সমিতিৰ এক্স প্ৰেছিডেণ্ট হৈ পেলাই মই এই কথাটো আজি প্ৰেছ মিডিয়াৰ সৈতে আপোনাকো জনাই আছোঁ আৰু বেলেগ বেলেগ সমুদায়কো মই জনাই আছোঁ। এই জেই কাঠাৰ ছাৰে যিটো কৈছে আমাৰ ডিমাচা জাতি 1836ত অহাটো মুঠতে একেবাৰে ভুল। আমি ইয়াতকৈ আগত কিমান বসবাস কৰি আহিছোঁ, ডিমাপুৰত কিমান ৰাজত্ব কৰিছে, ওপৰতো বক্তাসকলে কৈছে। আপোনালোকে এই তেখেত দুজনৰ কথাৰ থ্ৰুদি আপোনালোকে জানিব। গতিকে জেই কাঠাৰ ছাৰে আপুনি কেতিয়াও তেনেকৈ ভুল প্ৰকাশ নকৰিব। কেতিয়াও আপোনালোকৰ জনগোষ্ঠীক আমি একো ক'বলৈ যোৱা নাই। আমি কাৰো অধিকাৰ নাই জনগোষ্ঠীৰ ওপৰত। যোনে ক'ব বিচাৰে ইণ্ডিয়ান সংবিধানত আছে। ভাৰত সংবিধানৰ যোগেদি আমি ডিমাচা জাতিটো কেনেকৈ আছিলে এইটো নজনাকৈ আপুনি কিয় যথেমতে তেনেকৈ কৈছে? এইটো বহুত বেয়া হৈছে। আপুনি বহুত ভুল কাম কৰিছে। এজন IAS অফিচাৰ হৈ পেলাই আৰু এতিয়া ট্ৰাইবেল মানুহৰ হৈ পেলাই এতিয়া আপুনি কিবা এতিয়া নেতাও হৈ আছে। তেতিয়াহ'লে আপুনি কি কৰি উঠিব? আপুনি কি কৰিব? ট্ৰাইবেলৰ বিষয়ে আমি ইণ্ডিজিনাছ নহয় নেকি? ইণ্ডিজিনাছৰ বিষয়ে আপুনি নজনাকৈ নুঠাকৈ তেনেকৈ একো ভুল ভ্ৰান্তি হ'ব বুলি একো নাভাবিকৈ যথেমতে কৈ দিলে হ'ব জানো? আপোনাতকৈ ভাল হিষ্ট্ৰী জানাও আছে, কামিং জেনেৰেশ্যনতো যেনেকৈ জানা আছে। তথাপিও তেখেতসকলে ক'ব নিবিচাৰে যে কোনো জাতিগত হিচাপে জাতিক কোনো কণ্টেণ্ট কৰাটো কোনেও ভাল নাপায়। আমি আপোনাক দুনাই প্ৰাৰ্থনা কৰিও কৈছোঁ আপুনি যাতে এই কথাটো দুনাই প্ৰকাশ নকৰে, য'তেও নকৰে। ভৱিষ্যতৰ কাৰণে ভাল নহ'ব। আৰু এনেকুৱা হিষ্ট্ৰিকেল নাজানাকৈ কোনেও হিষ্ট্ৰীৰ বিষয়ে নক'লে ভাল বুলি মই এইখিনিতে কৈ সামৰণি মাৰিলোঁ। দেই বৰাইল নিউজ বুলি এটা পৰ্টেল নিউজ নেকি, তাতে আমি গম পাইছিলোঁ যে তাতে ডিমাচা বোলে আমাৰ বুৰঞ্জী কিবা মাইবং বোলে ডিমাচা এই কিবা ডিমাপুৰৰ ফালৰ পৰা আমি তাতে 1836ত মানে তাতে মানে আমি আহিছে ডিমাপুৰৰ পৰা। আৰু ডিমাপুৰ ৰাজ্যটো কৰা আগতেও এই ডিমা হাছাও নোহোৱা আগৰ পৰাও তাতে আমি অলৰেডি আছে এই ডিমাচা, হয় না নহয়? এতিয়া এক্সাম্পল অসমীয়া মানুহতো এতিয়া ডিফুতেও আছে, গুৱাহাটীতেও আছে, আগত অসম নহা আগৰ পৰাতো আছে। তেনেকুৱা ক'ব গ'লেতো সেইটোৱে আৰু মানে বস্তুটো 1536ৰ টাইমৰ কথাটো কৈছে। আৰু তাৰ জন্মনো কেতিয়া হৈছে যে 1836ৰ কথা লয় যে, আৰু এইটোও মানে কিতাপৰতো এনে কিতাপটো লৈ ভৰি থকাটো দেখে। কিন্তু সেই বস্তুটো কেলে আঘাত কৰাবলৈ এইটো কৰিছে? ডিমা হাছাওত গৈ কিনি ডিমাচা হিষ্ট্ৰীটো নাজানি কিনি বেলেগৰ মানে ওপৰৰ ফালে উল্টা ফুল্টা বাইক দিয়াটো এইটো ঠিক নহয়। সেইটোৱে আৰু কথাটো হয়। ময়ো এই ছ'চিয়েল মিডিয়া হোৱাটছএপ গ্ৰুপত দেখিছিলোঁ জেই কাঠাৰ ডাঙৰীয়া, কিন্তু তেখেতৰ হিষ্ট্ৰীৰ বিষয়ে কোনো আইডিয়া নাই নেকি বেচেৰা। থাকক নাথাকক, তেখেত এজন ক'ৰবাত ডিচিও হৈছিলে, ৰেছপনচিবল পোষ্টত কাম কৰি আছে, ৰিটায়াৰ্ড হ'লে আৰু পলিটিকেল পাৰ্টিটো নেতা। তেখেতে ইমান জনা শুনা মানুহ, ইমান বয়সস্থ মানুহ, ৰেছপনচিবল মানুহে যদি এটা জাতি আমি নাই মানে আমাৰ ৰাজ্য নাই বৰাক বিলিত। চ' নকওঁ আৰু
এইটোতো আজি ৰাতিপুৱাৰ পৰা কি হৈ আছে মানে কোন জেগা এইটো এইটো বকলীয়া চেকপোষ্ট হয় এইটো বাইপাছৰ ওচৰত হয় বাৰু ইয়াৰ বামিজ পাৰি ধৰা হৈছে এই খটখটি ফালৰ পৰা আহি আছিল বুলি আমি জানিব পাৰিছোঁ ক'ত বা নি আছিল সেইটো বাৰু নাজানো তেওঁলোকে ধৰিছে প্ৰথমে এখন গাড়ী ধৰিছিল তাৰপিছত আৰু দুখন ধৰা হ'ল টোটেল 3খন গাড়ী কোন জেগা এইটো এইটো বকলীয়া চিকাৰী পথাৰ নাকাত গেটত ধৰা হৈছে আচ্ছা 3খন ইয়াৰ যি চুপাৰীবিলাক সৰবৰাহ কৰিছে ইয়াৰ কৌশলটো মানে কি দেখিছা তোমালোকে এইটো বহুত অদ্ভুত কৌশল এইটো আপুনি চাওক বাঁহেদি আনিছে বাঁহবোৰ ওপৰত জাপি বস্তাবোৰ তলত ধুনীয়াকৈ লৈ আহিছে তেওঁলোকে ৰছী দি বান্ধি আৰামছে লৈ আহিছে সেইটোৱে আৰু এই কিমান সময় ঘটনা এইটো এইটো আপোনাৰ এতিয়া 1-1.5 ঘণ্টামানৰ আগত মানে গাড়ীবোৰ ৰখোৱা খোলা কৰা চোৱা গোটেইবোৰ অনুমানিক কিমান বস্তা মান হ'ব প্ৰতিখন গাড়ীতে 19 বস্তাকে আছে চাগে আৰু কিছুমান বস্তা ফাটা আছে এনে ওপৰত মানে 60 বস্তামান হ'ব নেকি হয় 60টো নহ'ব চাগে টোটেল হেৰিটো মিলাই টুকুৰা টুকুৰি মিলাই 60 বস্তা হৈ যাব হয় 6জন লোকক কৰায়ত্ব কৰা হৈছে তোমালোকে দেখিছে আৰু হয় দেখিছোঁ ঘটনাটো এতিয়া কেইটা বাজিল বাৰু হ'ব 10টামান বজাৰ ঘটনা হয় 10টামান বজাৰ ঘটনা হয় তোমাৰ নামটো কি আছিলে মোৰ নাম অজয় হাজৰিকা তুমি নিজে দেখিছা আৰু হয় মই নিজে দেখিছোঁ হয় এইকেইটা উঠাই ল'ব নেকি অলপ বেক কৰি দিওঁ